গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই আছে মোৰো ভালেই আজি মই এটা ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে আমাৰ বেটাৰ অন্নপ্ৰসন্ন আৰু ঘৰতে শৰাই দিয়াও আৰু অন্নপ্ৰসন্ন কেনেদৰে আমি নিয়ম কৰোঁ কি কৰোঁ আপোনালোকৰ ভিডিঅ'ৰ যোগেদি মই দেখুৱাই থাকিম আপোনালোকে চাই থাকিব এয়া আইসকলে শাক কাটি আছে শাক চব্জি আলু গুচাই আছে আৰু পচলা আৰু এফালে দেউতা আৰু দাদাই পুৰা চব্জি বনোৱাত লাগিছে কি বনাইছে এইখিনি এতিয়া পনীৰখিনি আজি বেটাই প্ৰথমবাৰ মুখত ভাত দিব যদিও আমি নিৰামিষে খুৱাইছোঁ কাৰণ শৰাই পাতিছোঁ শৰাই পাতিলে আমাৰ ভকতৰ লগত মাছ মাংস নিদিওঁ তা পালেহি চাহ খালে নহয় দাই ন ভাইটাই বা সমীৰ আহিলে বতৰটো ডাৱৰীয়া সেইটো কাৰণে টিপাল পাৰি দিছোঁ গোটেই টিপালো তিতি গৈছেগৈ হৰিনাম লোৱা হৈ গ'ল প্ৰসাদো বিলোৱা হৈ গ'ল আৰু সকলোৱে প্ৰসাদ খাই আছে অলপ পাছত ভাত যোগাৰ কৰিম আৰু বেটাকো খুৱাম কি ডেকা হ'লে পিন্ধিব এতিয়া ভাত যোগাৰ হৈ গ'ল আৰু বেটাকো সেই ভকতৰ লগতে মোমাইকে খুৱাব গামোচাখন অঁতৰাই ল'বি পিছলৈ গৈ
মাম্মাম খাই আছে বাই দাদাহঁতি আৰু শেষত আমি আটাইখিনি আলহী লৈছোঁ খাবলৈ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ যদিও আপোনালোকে কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এনেকৈ লেকচাৰ মাৰি আছে বৌ এখন চাই আকৌ ৰসগোল্লা হাঁড়ি চাৰ্ডি আছে নেকি চুবাবলৈ